প্ৰথমে আমি বিজনী নেতাজী সংঘৰ তৰফৰ পৰা সকলো ৰাইজলৈ আগন্তুক দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে আশীৰ্বাদ মাগি আমি আজিৰ এই লাইখুটা স্থাপন উৎসৱটি আমি আজি সম্পাদন কৰিলোঁ। আমি আশা ৰাখিছোঁ সকলো ৰাইজে এইবাৰ আমাৰ এই নেতাজী সংঘৰ যি দুৰ্গোৎসৱ তাৰ ৰজত জয়ন্তীৰ আমি এটা ভাল থিম লৈছোঁ। সকলোৱে আহিব আৰু সকলোৱে সঁহাৰি জনাব। আমাৰ থিমটো হ'ল যে মা আহি আছে স্বপ্নৰ নগৰত বা স্বপ্নত উৰাণত। অন্য বছৰৰ দৰে এইবেলিও আমি এটা ৰাইজক নতুন থিম দিয়াৰ চেষ্টা কৰিছোঁ, আপ্ৰাণ চেষ্টা কৰিম যাতে সকলো ৰাইজে আহি আমাৰ এই পূজাখন চাই উৎফুল্ল হয়, লগতে এই বিজনীৰ যাতে সুনাম কঢ়িয়াই আনিব পাৰোঁ এই চেষ্টা আমাৰ সকলো পূজা কমিটিৰ তৰফৰ পৰা থাকিব আৰু লগতে আমি সকলো ৰাইজৰ সহযোগিতা আমি আমাৰ বিজনী নেতাজী সংঘৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। বহুতে মানে থিম বুলি ক'লে বহিৰাগত শিল্পীৰ কথা ভাবে, কিন্তু আমি সৰ্বদাই আমি আমাৰ লোকাল শিল্পীক প্ৰাধান্য দি আহিছোঁ বিজনী নেতাজী সংঘই। এইবুলিও আমি আমাৰ এই অঞ্চলৰে আশে পাশে আমাৰ এই চাব ডিভিজনৰ ৰঞ্জিত দাস মহাশয়ে আমাৰ এই থিমটো সাজি উলিয়াব। এইবেলি আমি একচুৱেলি যদি আমি গোটেইখিনি ডিপেণ্ড কৰোঁ আমাৰ পেণ্ডেল বা যিজন সাজে তেওঁৰ ওপৰত, তেনেহ'লে বহুত ডাঙৰ এটা মানে বাজেট হৈ যাব। তো আমি সকলোৱে আমাৰ যিটো কমিটি সকলোৱে সহযোগ কৰে, সেইকাৰণে আমাৰ বাজেটটো এইবেলি আমাৰ 10 লাখ প্লাছ হ'ব বুলি আমি ভাবিছোঁ। কিন্তু একচুৱেলি যদি আমি গোটেইখিনি এৰি দিওঁ মানে ডেক'ৰেটৰৰ ওপৰত, কিন্তু এইটো 15 লাখ ক্ৰছ হ'ব। বহু আশাবাদী, লাখৰ ওপৰত ইয়াত জনসমাগম